ঐ কথা এটা কওঁ বোলো 2030 চনতে বিয়াখন পাতি দিওঁ নেকি ন আজিকালি যি দিনবিলাক আহিছে আৰু বিয়া পাতিলেও মানে জেলত যাব লাগে আজিকালি ল'ৰা ছোৱালীবিলাক কি বা হয় ইমান সোনকালে বিয়া পাতি এতিয়া মামা জেলত গৈ ভাত খাই আছে বি বালু ভাই বহিম আৰু এই ৰবাচোন মানে কল এটা দি হেল্ল' হেল্ল' তই ক'ত আছ হেল্ল' এই মানে মই জিএফৰ লগত কথা পাতি আছিলোঁ কি তই গাৰ্লফ্ৰেণ্ড পাই আমাক পাহৰি গ'লি নেকি এই মই আপোনাক কেনেকৈ পাৰিম আপুনি কওক না এই আমি লুতুমাই ভাঙা তলত আছোঁ তই এতিয়া এৱানটোত ইমিডিয়েটলি ফোন কৰিছিলে এই আমাৰ এইটো বললো খাই একদম মানে থাকিব একদম সময় নাই একদম মানুহটো বহি যাবই দিছে মানে এতিয়াও যাওঁ দেই যোৱা এইফালে মাতিছে যাব লাগে কিবা কৰে কোনো বল্লু ভাই ইমান ফোন কৰি থাকে ন ডিষ্টাৰ্ব আহিলি অঁ তোৰ কথা এটা ক'ব আছে কি কথা ঐ তুমি গাৰ্লফ্ৰেণ্ডে পতা দে না কিমান মই অকলে থাকিম মই হয় নেকি অঁ আৰে দাদা গাৰ্লফ্ৰেণ্ড বুলি ক'লে যে আহি যাব এইটো কথা নহয় তাৰ কাৰণে লাগিব আপোনাৰ মানি পইচা য়েছ পইচা ফেকত তামাচা দিছে দাদা মানি মুঠতে আছেতো হয় নেকি অঁ তেনেহ'লে যা মোক ছোৱালী বিচাৰগৈ এতিয়া ইমিডিয়েট আৰে ব্ৰাদাৰ ডোন্ট টেনশ্যন ইউ I am investigate your girlfriend. Understand? অ' ইয়া আৰু শুন যদি তই ছোৱালী দেখা পাৱ তই ফটো মাৰি আনিবি আৰু মোক দেখুৱাবি ঘৰত গৈ ঠিক আছেতো Okay, brother. তেনেহ'লে ব'ল এতিয়া আমি চাহ একাপ একাপ খাই দিওঁ আৰু মজা কৰে নে যায় বল ঐ ৰ কি হ'ল এক ছেকেণ্ড ছোৱালী পিন্ধিব দে মোক কমচে কম চল এতিয়া আসুন হিসাব আর এরা তো ভুল হয় কেন খেলে আছে চাপ ক'ত বুলাইছে এইটো মিলাব লাগিব ৰ কি হ'ল ক বলো ভাই অঁ আপোনালৈ মই ছোৱালীজনী পাইছোঁ হয় নেকি অঁ ক'ত চাওঁচোন আনিছে ক'ত আছিলোঁ এইখন চাওঁ মানে এতিয়া গৈ আছিল যে মানে ফটো মাৰি লৈ মানে অকণ খোলা হ'ল এইজনী চাওক অঁ ধুনীয়াই দেখোন যাব নেকি অঁ ব'ল বলক নহ'লে ব'ল ব'ল ফটো পিন্ধি লওক অঁ হেণ্ডচাম লাগিব তেতিয়া তোৰ বস্তু দে মই আহি আছোঁ ব'ল ন অঁ ব'ল দুপৰীয়া লাইভ আছে ন তই এইবিলাক ফেমাছ মানুহ না লাগ পাবিয়ে তই মইহে নাপাওঁ এইখিনি লৈ ৰখোন দে দেব চাইকেলৰ পৰা যি নহয় জানো ইয়াত ফটো ফটো থকা যে হয় দিদি ভিডিঅ' কিবা এটা হয় আমাৰ দাদা বলো যে তাই বোলে পচন্দ লাগিছে তাৰ ক'লে নহ'ব শিকাব লাগিব যা তই তাক ক'ব হয় নেকি
বল্লু ভাই মই অকলে নহ'ব আপুনি ক'ব লাগিব কি আছে ক'বলৈ এই কিবা এটা পাবলে কিবা এটা কৰিবই লাগিব বি কনফিডেন্স বল্লু ভাই কেলা লাজি লাগেও কি বা হয় নিজকে কৈ নেকি আকৌ মোক মই আকৌ নাজানো দেই Dije si esa mujer Bolu fuera ভাই para চলাবে mí. Perdóname, te lo tenía que decir. Está dura, 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 dura. হেল্ল' শুনাচোন Mano arriba porque tú te কথা এটা কওঁ গম পাইছোঁ দে কি কৰিব আহিছে এনেকৈ প্ৰপ'জ কৰিলে নহ'ব মোক আকৌ ফিল্মৰ হিৰ' শ্বাহৰুখ খানৰ নিচিনা প্ৰপ'জ কৰিব লাগিব এইটো হয় নেকি বাৰু চেষ্টা কৰি চাম কি হয় চশমাযোৰ লগাই ল'ম ৰ মনে কলিজা আই লাভ ইউ এনেকৈ ক'লেও নহ'ব নহ'লে কেনেকৈ ক'ম মই 60% হ'ব নাই একদম নহ'ব 30% হ'ব নে নহ'লে 15% tenía que decir. Está dura, dura, dura. Está dura, mano arriba porque tú te ves bien. Está dura, mamacita, te fuiste. মোলৈ দাদা ল'ৰা গৈছিল কি ৰাস্তা ফালে খোজকাঢ়ি গৈ আছিল সেইটো বল্লু ভাই তই ইমান দৌৰি থাকো আহিছ হা এই বল্লু ভাই কথা এটা হ'ল নহয় কি হ'ল মানে কথাটো বুজিছে কি মানে কৈ আছে অলপ জলদি কৈ আমাৰ বছৰ আজি ফুটি দিম বে মানে আপোনাৰ গাৰ্লফ্ৰেণ্ডজনী ককায়েকে বেলেগ এটা ল'ৰাৰ লগত বিয়া কৰি দিলে হয় বল্লু ভাই মই মাৰি দিওঁ আজি ইমান নাখাবি টেনচন কৰি লাভ নাই দুজনী গাৰ্লফ্ৰেণ্ড দেখা পাইছে ন 20জনী পতাই দিম মই আছো আমাৰ দাদা আছে 20জনী পতাই দিম দেই টেনচন কৰিব নালাগে কিমান গাৰ্লফ্ৰেণ্ড লাগে বে মই আছো তই দিবিটো পতাই তেনেহ'লে মই ছোৱালী তোৱালী বাদ দিলো আৰে ভাই মই কথা এটা ভাবিছো কচোন কি কথা গাৰ্লফ্ৰেণ্ড আহিলেও মাল ব্ৰেকআপ হ'লেও মাল এই তই ৰাইট কৈছ বে সেইকাৰণে মদেই আমাৰ জীৱন মদ জিন্দাবাদ ভাইহঁত ঠিকেই 100% কাৰেক্ট মদেই আমাৰ জীৱন মদেই আমাৰ চব একদম ৰাইট কৈছ বে তহঁতে বল এতিয়া অলপ ঘূৰিব যাওঁ বল মাল খাই ফেল